নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এডুকেশ্যন আইডিয়ালৈ। আজি আমি আলোচনা কৰিম বিজ্ঞানৰ মোষ্ট ইম্পৰ্টেণ্ট 1 নম্বৰীয়া কুৱেশ্যন এনসাৰ। প্ৰথমটো দিয়া আছে তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা। 1 নম্বৰ প্ৰশ্নটো হ'ব হাইড্ৰোজেন প্লাছ ক্লোৰিন কাৰ্চিন দি হাইড্ৰোজেন ক্লোৰাইড। Next question, barium chloride plus aluminium sulfate. Karsindi barium sulfate plus aluminium chloride. 3 number question, sodium plus pani. Karsindi sodium hydroxide plus hydrogen. Next question, সকলো এসিড আৰু ক্ষাৰকৰ সাৰ্বজনীন গুণ কি? নেক্সট কুৱেশ্যন, বৰষুণৰ পানীৰ পিএইচৰ মান কিমান হলে এচিড বৰষুণ হয়? নেক্সট কুৱেশ্যন, এটা দ্ৰব্যই ৰঙা লিটমাছ নীলা কৰিছে, ইয়াৰ পিএইচ হ'ব পাৰে ডেছ। 1 নম্বৰ পইণ্টত দিয়া আছে 1, 2 নম্বৰ পইণ্টত দিয়া আছে 4, 3 নম্বৰ পইণ্টত দিয়া আছে 10 আৰু 10। নেক্সট কুৱেশ্যন হ'ল তাপৰ আটাইতকৈ সুপৰিবাহী ধাতুটো কি? নেক্সট কুৱেশ্যন হ'ল মল ত্যাগ কাৰ্য নিয়ন্ত্ৰণ কৰা পেশীবিধৰ নাম কি? নেক্সট কুৱেশ্যন হ'ল অপসৰণ বিক্ৰিয়া কাক বোলে? উদাহৰণ দিয়া। এইটো 2 নম্বৰীয়া কুৱেশ্যন হয়। নেক্সট কুৱেশ্যন হ'ল আয়নীয় যৌগৰ গলনাংক কিয় বেছি? এইটো 2 নম্বৰীয়া কুৱেশ্যন হয়। তাৰপিছত নেক্সট কুৱেশ্যন হ'ল প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা। এইটো 2 নম্বৰ কুৱেশ্যন হয়। তাৰপিছত নেক্সট কুৱেশ্যন হ'ল পত্ৰৰন্ধ্ৰৰ দুটা কাৰ্য। এইটো 2 নম্বৰীয়া হয়। নেক্সট হ'ল মানুহৰ ৰেচন তন্ত্ৰটো কিহেৰে গঠিত? এইটো 2 নম্বৰীয়া হয়। আজিৰ ভিডিঅ'টিত ইমানেই। আকৌ পুনৰ এবাৰ লগ পাম নতুন ভিডিঅ'টিত। তেতিয়ালৈকে ঘৰত থাকক, মাস্ক পৰিধান কৰক আৰু সুৰক্ষিত থাকক।